লাও খা বেঙেনা খা দিনত দিনে বাঢ়ি যা মাৰে সৰু বাপেৰে সৰু তহঁতি হবি বলদ গৰু এতিয়া আমাৰ গৰু গা ধোৱা পৰ্বটো শেষ হ'ল। গৰু গা ধোৱাৰ পাছত আমি ৰাস্তাৰ কিনাৰত থকা ঘাঁহ বনবোৰ চাফা কৰিবলৈ লৈছোঁ। আমি ইতিমধ্যে এইটো ছাইড চাফা কৰিলোঁ। আমি এতিয়া ইটো ছাইড চাফা কৰিবলৈ লৈছোঁ। দাদাহেঁত গৈছিল গাহৰি মাংস আনিবলৈ। গাঁৱৰ ককাই ভাইসকলক লগ পাই দাদাই গা নোধোৱাকৈ কণী যুঁজ আৰম্ভ কৰি দিলে। গা ধুই ভণ্টিৰ লগত গোঁসাই ঘৰত প্ৰাৰ্থনা কৰিলোঁ। খুৰীয়ে খুৰাক বিহু বুলি গামোচা পিন্ধালে আৰু সেৱা কৰিলে। তাৰ পাছত আমিও খুৰা খুৰীক বিহু বুলি সেৱা কৰিলোঁ। খুৰীৰ আশীৰ্বাদটো শুনকচোন, কি যে জমনি। সদায় মাক বাপেকৰ কথা শুনিব লাগে, যিটোকে কওঁ সেইটোকে শুনিবা দেই। যদি বেয়া কাম কৰা নহয় ফাটো দিম আৰু। তাৰপৰা এইটো মনে মনে কিবা এটা দিছোঁ আৰু দেই। চকলেট খাবা, বেয়া বস্তু নেখাবা দেই। চিপছ নেখাবা, মেগী নেখাবা, চকলেট খাবা। হৈ যাব ভাল ল'ৰা হ'বা। মইনো কি দিম আৰু, মৰমে অকণমান দিছোঁ। তাৰ পাছত ককা আইতাৰ মৰিশালত সেৱা জনালোঁ। এতিয়া আমাৰ তিনিটা হাতত 3টা কণী আছে। যোনটো জিকে সেইটোৱে নেক্সট লগত দিয়ে। ইমান অকণমান থৈ দিছ যে, এনেকৈ ধৰ। ইমান অকণমান উলিয়াই থৈছোঁ। অঁতৰাই দে অকণমান হাতখন অঁতৰাই দে আকৌ হাতৰ। ইমান কঠোৱা কৰি থৈছ। মাৰ অকণমান দিছে মাৰ। মইনা বাই আহিলি। ইপিনে এতিয়া ভণ্টিয়ে পাত। অকণমান উলিয়াই থতো। সেইপিনে নহয় এইপিনে দিবা। ভণ্টি সেই পিছফালে গ'লে পাতিছ, এইপিনে জোঙা ফালে পাত। অকণমান উলিয়াই থ। পিছফালে ভণ্টি জিকিবি। এতিয়া উইনাৰ কোন? ভণ্টি। এইটো অৱস্থা জিকিব বুলি। এতিয়া কোনে জিকিলে কৈ দিয়া, হাত দাঙি দিয়া। এতিয়া উইনাৰ হ'ল ভণ্টি। এতিয়া ভণ্টিয়ে মই জলপান খাবলৈ লৈছোঁ।